हेलो फ्रेंड्स, वेलकम टू जियास प्लेनेट। आरम्भणीते ब्रेड देखि आरु एनेके काटि थोৱা पाचलिखिनि देखि আপোনালোকে নিশ্চয় গম পাইছে যে মই কিবা এটা বনাব গৈ আছো। হয়, মই ব্ৰেডেৰে ৰেচিপি এটা বনাব গৈ আছো। ভাবিলো আপোনালোককো দেখুৱাই দিও মই কেনেদৰে বনাও। ৰেচিপিটো মই ব্ৰেড স্যান্ডউইচ নাম দিছো আৰু স্যান্ডউইচৰ নিচিনা যেহেতু বনাম তো মই কেনেদৰে বনাও, বনোৱাৰ পিছতনো কেনেকুৱা হয় গোটেইখিনি জানিবৰ কাৰণে ভিডিওটো শেষলৈকে চাই থাকিব আপোনালোকে। ब्रेड सैंडविच बनवार कारणे मैं लई लोৱা इनग्रेडिएंटखिनि হৈছে मैं ब्रेड लई লৈছো, লগতে সৰু সৰুকৈ পিয়াজ কাটি লৈছো, ধনিয়া কাটি লৈছো, তাৰ পিছত সৰু সৰুকৈ জলকীয়া কাটি লৈছো, বিলাহী কাটি লৈছো আৰু এটো হৈছে বয়েল আলুটো মই বয়েল কৰি লৈছো। তাৰ পিছত মই লগতে লৈছো টমেটো সস আৰু এটো আমুলৰ চীজ হয় আৰু এটো আমুল বাটাৰ আৰু লগতে পিজাৰ সিজনিং খিনি যিখিনি চিলি ফ্লেক্স অৰিগেনো এখিনি আছে এখিনি অকমান ইউজ কৰিম আৰু নিমখ অকমান নিমখো মই দিম। গটিকে এখিনি লৈ লৈছো আৰু এখিনিৰে মই বনাম। বলকচোন বাৰু আৰম্ভ কৰো। এতিয়া মই এই গুটেইখিনি বাটিটোত দি দিম পিয়াজখিনি আৰু সানি লম গুটেইখিনি দি। আৰু আলুটো একেলগে দি লৈছো আৰু গুটেইখিনি দি মই এইখিনি ধুনীয়াকৈ হাতেৰে সানি লম। এতিয়া অকমান হানাৰ পিছত ইয়াতে মই সোৱাদ অনুসৰি নিমখ অকমান দি দিছো। লগতে একেলগে পিজাত দিয়া সিজনিংখিনি মানে চিলি ফ্লেক্স আকৌ অৰিগেনো এইবিলাক অকমান দি দিছো। এতিয়া এইখিনিৰ লগত মই একেলগে চীজ কিউবটো এনে ধৰণেৰে দি দিছো আৰু এতিয়া মই গুটেইখিনি ভালদৰে হাতেৰে সানি লম। এইখিনি মোৰ ৰেডি হৈ গ'ল। এতিয়া মই টমেটো সসখিনি ব্ৰেড কেইখনৰ ওপৰত চাৰিওফালে ধুনীয়াকৈ স্প্ৰেড কৰি লগাই দিছো। আৰু এতিয়া এইখিনি মই ব্ৰেড কেইখনৰ ওপৰত ধুনীয়াকৈ দি দিম। এইখিনি হৈ গ'ল মোৰ আৰু অকমান কামে বাকি আছে। এতিয়া বাকি কেইখন ব্ৰেডত মই এনেদৰে বাটাৰ অকমান লগাই লম ইয়াৰে আৰু সেই ব্ৰেড কেইখন এইকেইখনৰ ওপৰত মানে এইখিনিৰ ওপৰত ধুনীয়াকৈ ঢাকি দিম আৰু দুইখন হাতেৰে অলপমান প্ৰেছ কৰি দিম যাতে লাগি যায় ভালদৰে। এনেদৰে মই গুটেই কেইখন এনেকে বনাই ললো আৰু এতিয়া মই টাৱাত গৰম কৰিম। বেছি সময় গৰম কৰিব নালাগে, অকমান সময় গৰম কৰিলে হৈ যাব। আৰু মই অকমান টাৱাত বাটাৰ দি লৈছো আৰু এনেদৰে বনাই থোৱা ব্ৰেডখিনি এখন এখনকৈ মই টাৱাত গৰম কৰি যাম। এইটো সাইডেও ওপৰৰ ফালে মই অকমান বাটাৰ লগাই লৈছো যাতে উলটাই দিয়াৰ সময়ত এইখিনিটো বাটাৰ অকমান থাকে। আৰু 2-3 মিনিট মান গৰম হোৱাৰ পিছত মই অতি সাৱধানতাৰে ব্ৰেডখন উলটাই দিছো। দেখিছেনে এটা সাইডত ইমান ধুনীয়া ৰঙচুৱা কালাৰ এটা আহিছে। এইটো সাইডো মই 2 পৰা 3 মিনিট মানে গৰম হ'ব দিম। আৰু মোৰ এখন স্যান্ডউইচ বনোৱা হৈ গ'ল। দেখিছেনে কিমান ধুনীয়া হৈছে, খাবও বহুত টেস্টি হয়। আৰু বনোৱা হোৱাৰ পিছত এনেদৰে মাজেৰে কাটি ললে দেখিবও বহুত ধুনীয়া লাগে, দিবৰ কাৰণেও ভাল হয়। মই এনেদৰে মাজেৰে কাটি লৈছো আৰু এনেদৰে মই গুটেই কেইখন স্যান্ডউইচ বনালো আৰু এনেকে কাটি ললো। আপোনালোকক দেখাইছো, দেখাব চেষ্টা কৰিছো মই কেনেদৰে বনাইছো। আৰু এনেদৰে বনাই খাই মই যেনেকৈ ক'লো খাবলৈ ভাল হয়। আলহী আহিলেও বনাই অতি সোনকালে বনাই দিব পাৰি, টিফিনতো দিব পাৰি। তো আজি ভিডিওটো এইখিনিয়ে, একেবাৰে সহজ ৰেচিপি মই বনালো, ভাবিলো আপোনালোকৰ লগতো শেয়াৰ কৰো আৰু সেই কাৰণে শেয়াৰ কৰি দিলো। আপোনালোকে যদি এনেদৰে কেতিয়াও বনোৱা নাই বনাই চাবচোন কেনেকুৱা লাগে, খাই মোক জনাব কমেন্টত। আৰু যদি ভিডিওটো চাই ভাল পাইছে তেতিয়াহলে ভিডিওটো লাইক আৰু শেয়াৰ কৰি দিব। আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে সাবস্ক্ৰাইব কৰি দিব। থ্যাংক ইউ।